ৰাতিপুৱা সকলোবোৰ কাম কৰি মানে মোৰ নিজৰ ৰুমটো মানে চাফা কৰিবলৈ সময় পোৱা নাই। ভাবিলোঁ সেইকাৰণে ৰুমটো চাফা কৰি লওঁ। আৰু যিহেতু ৰুমটো মোৰ অকণমান দেৰিয়ে হয় চাফা কৰিবলৈ, যিহেতু বাকীখিনি কাম কৰি থকা হয় যে, সেইটো কাৰণে এইফালে ৰুমটো থাকি যায় চাফা কৰিবলৈ। আৰু এইফালে মই ৰুমটো চাফা কৰিছোঁ, ঘৰ সাৰি মেলি ধুনীয়াকৈ আলনা দালি কাপোৰখিনি লেতেৰা হৈ আছিলে, মানে ইফাল সিফাল হৈ আছিলে, জাপি মেলি ধুনীয়াকৈ বিচনা চিচনাত জাপি এইফালে ধুনীয়াকৈ ৰুমটো চাফা কৰি ল'লোঁ। বেটিয়ে আকৌ মোক মানে আমনি কৰি আছে, মই মানে ইটো সিটো কৰাৰ কাৰণে। মা মোৰ টোপনি ধৰিছে, মানে এনেকৈ কৈ আছে। যিহেতু তাক খুৱাব লাগিব, আৰু ৰ'বা দেই মই কামখিনি কৰি লওঁ, আজৰি হৈ তোমাক খুৱাম বুলি এনেকৈ কৈছোঁ। আৰু মই এইফালে ধুনীয়াকৈ কাম বন কৰি আজৰি হৈ তাইকো খোৱালোঁ। খুৱাই এইফালে মই পানী খাবলৈ লৈছোঁ। মানে যিহেতু আজি ডাৱৰীয়া বতৰ যদিও মানে গৰম গৰম ভাৱটো আছে, সেইটো কাৰণে পানীও খাই লৈছোঁ। আৰু এইফালে দেখিছেনে বতৰটো চিপ চিপকৈ মানে বৰষুণ দি আছে আমাৰ ইয়াত। দুদিনমান হৈছিলেহে ৰ'দ দিয়া, আকৌ আহিলে বৰষুণটো চাওকচোন। আৰু আমাৰ এইফালে দাংবডি জুপি দেখিছেনে, এই জুপি মানে খুব পৰুৱাই ধৰিছে। এসাঁজমান খালোঁ, তথাপিতো এতিয়া কিন্তু খাব নোৱাৰোঁ আৰু মানে খুব পৰুৱা ধৰিলে, আৰু দাংবডিবিলাক বেয়া কৰি দিছে মানে পৰুৱাই খাই খাই। আৰু লগতে আমাৰ আগফালে দেখিছেনে, এইফালে আজাৰ গছ এজুপি ইমান ধুনীয়াকৈ ফুলি আছে। মই মানে আপোনালোকক নেদেখুৱাই থাকিব নোৱাৰিলোঁ ভিডিঅ'ত, সেইটো কাৰণে অকণমান দেখুৱাই দিলোঁ। আৰু লগতে আমাৰ পাছফালৰ পৰিৱেশটো দেখিছেনে, পাছফালৰ পৰিৱেশটো মানে এনেকৈ মানে দেখিলে মানে ইমান ভাল লাগে। আৰু এই কৰদৈ গছজুপি দেখিছেনে, পাতখিনি মানে ইমান ধুনীয়াকৈ ডালপাত মানে চেঞ্জ হ'ল, ডালপাত কুঁহিপাতবিলাক একদম ধুনীয়াকৈ ওলালে, পাতবোৰ জপজপীয়া হ'ল, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু এইফালে মই বেটীক খোৱালোঁ, বেটীক খুৱাই মেলি এয়া তাই মানে ধুনীয়াকৈ টোপনি গ'ল। টোপনি যোৱাৰ পাছত আৰু মই এতিয়া অকণমান আজৰি। মানে সৰু ল'ৰা ছোৱালী থাকিলে যিহেতু অকণমান দিনত শুৱালেহে মাকবিলাকে অকণমান আজৰি পায় বা শান্তি পায়, যিকোনো কিবা এটা কাম কৰি বা যিকোনো মুঠতে কিবা এটা কাম কৰি শান্তি পায়। নহ'লে মানে আৰু ইটো সিটো কৰি একদম কি ক'ম আৰু আপোনালোকক। এইফালে নেক্সট ডে দেই, এইদিনা মানে সেই ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ মানে মোৰ এলাহ লগা হ'ল, সেইটো কাৰণে এইফালে আজি কৰিছোঁ। আজিৰ দিনটোত এয়া ৰাতিপুৱা কলডিলে আৰু আলুৱে এনেকৈ কাটি মেলি ধুনীয়াকৈ ভাজি এখন বনাওঁ বুলি ল'লোঁ। এইফালে ধুনীয়াকৈ হৈ গ'ল আলু আৰু কলডিল ভাজি, লগতে এইফালে টেঙা দালি অকণমান বনাইছিলোঁ, লগতে কুন্দুলি কেইটামান দি দিছিলোঁ, আৰু লগতে আছে আমৰ চাটনি। আৰু আমৰ চাটনি দিয়া হৈছে কি কয় ভোট জলকীয়া। আৰু আমৰ চাটনিকণে কিন্তু পদিনা জুপিলৈ বৰ মিছ কৰিছে দেই। গৰমৰ দিনত এনেকৈ টেঙা দালিকণ মোৰ কিন্তু বৰ প্ৰিয় দেই। আৰু আমৰ চাটনি বা কিবা এনেকুৱা চাটনি এখন থাকিলে ভাতকেইটা খাই নিশ্চয় ভাল লাগে, হয় নাই আপোনালোকৰ? তেনেকুৱা হয়নে? মোৰ কিন্তু সেনেকুৱা হয় দেই। আৰু এইফালে ভাতকেইটা খাই মেলি ধুনীয়াকৈ তামোল এখন খাওঁ বুলি ল'লোঁ, মানে যিহেতু একদম আজৰি সময়ত ভাতকেইটা খাই তামোল এখন খাবলৈ পালে মোৰ কিন্তু বহুত ভাল লাগে দেই। এনেকৈ ধুনীয়াকৈ তামোল এখন খালোঁ। আৰু সেয়া একে আজিও বতৰটো মানে একে, যোৱাকালি যেনেকৈ বৰষুণ চিপচিপকৈ দি আছিলে, আজিও বতৰটো একেই, মানে বৰষুণে দি আছে। আকৌ আহিলে আৰু বৰষুণৰ বতৰ দেখিছেনে।